নমস্কাৰ আপোনালোকক এটা জব ৰিলেটেড এডভাৰটাইজমেন্টৰ নটিফিকেশনৰ বিষয়ে জনাবৰ বাবে ভিডিঅটো মই বনাইছো অনুগ্ৰহ কৰি ভিডিঅটো ভালদৰে চাব ইয়াতে জব কি হয় কোড হয় আৰু কেনে ধৰণৰ স্যালাৰি আদি হ'ব সেই তথ্যটো জনাই দিয়া হৈছে আৰু লগতে মই জনাব বিচাৰিছো যিসকল ভিউৱাৰ্ছ প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে এই চেনেলটোৰ জৰিয়তে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ইনষ্টেন্ট জব নটিফিকেশনছ আৰু কম্পিটিটিভ এক্সামৰ বাবে বিভিন্ন ধৰণৰ কোৰ্सेছ আদি দি থাকো আৰু ইতিমধ্যে প্লেলিষ্ট আকাৰে আপলোড কৰি দিয়া আছে সেয়ে অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে যিকোনো ভিডিও কোৰ্सेছ যদি মই আপলোড কৰো বা যদি মই যিকোনো ইনষ্টেন্ট জব নটিফিকেশন আদি আৰু ৰিলেটেড অন্যান্য তথ্যসমূহ আপোনালোকক দিও আপোনালোকে যাতে লগালগ লাভ কৰিব পাৰে এটো এডভাৰটাইজমেন্ট আজি প্ৰকাশ পাইছে এংগেজমেন্ট ফৰ ভেৰিয়াছ কন্ট্ৰাকচুৱেল পোষ্ট অফ প্ৰগ্ৰাম মেনেজমেন্ট ইউনিট ফৰ ডাইৰেক্টৰেট অফ টি ট্ৰাইবছ ৱেলফেয়াৰ আন্ডাৰ গভৰ্নমেন্ট অফ আসাম টি ট্ৰাইব ৱেলফেয়াৰ অৰ্থাৎ চাহ বাগিচাৰ যিসমূহ জনগোষ্ঠী আছে তেওঁলোকৰ যি ডাইৰেক্টৰেটৰ আন্ডাৰতে জবটো হ'ব আৰু জবটোৰ যিটো মোড অফ প্ৰফাইল হেতু হৈছে কন্ট্ৰাকচুৱেল আৰু কন্ট্ৰাকচুৱেল পিউৰলি বেচিছত 2 বছৰৰ বাবে লোৱা হ'ব আৰু অনলাইন এপ্লিকেশন ৰিসিভড উইথ ইফেক্ট ফ্ৰম 8/1/2021 10 AM এণ্ড লাষ্ট ডেট হৈছে 25/1/2021 আৰু 8 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু 2 বছৰৰ বাবে আপোনালোকৰ যি কন্ট্ৰাকচুৱেল আছে সেই কন্ট্ৰাক্ট 2 বছৰৰ বাবে থাকিব আৰু ডেট এণ্ড ভেন্যু নটিফাই কৰা হ'ব পিছত আৰু আপোনালোকক মই এখানে জনাই দি আছো এতিয়া পোষ্ট কি থাকিব পোষ্ট থাকিব ষ্টেট প্ৰগ্ৰাম মেনেজাৰ এট ষ্টেট হেডকোৱাৰ্টাৰ মাষ্টাৰ্ছ ইন সোশিয়েল ওয়ার্কস সোশিয়োলজি MBA মাস কমিউনিকেশন ইত্যাদি আৰু মিনিমাম 3 year এক্সপেৰিয়েন্স থাকিব লাগিব গভৰ্নমেন্ট PSO অটোনমাস বডি 1 year ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশনত বিচাৰিছে program manager at subdivisional level graduate in any discipline ইয়াতে পোষ্ট আছে 46 টা 2 বছৰ এক্সপেৰিয়েন্স বিচাৰা আছে 6 months diploma in computer application প্ৰথম পোষ্টৰ যি স্যালাৰি আছে এটো হৈছে 35000 সেকেন্ড পোষ্টৰ স্যালাৰি হৈছে 18000 আৰু ইয়াতে 3 নম্বৰ পোষ্টটো দিয়া আছে ষ্টেট MIS মেনেজাৰ এট ষ্টেট হেডকোৱাৰ্টাৰ BE in computer science electronics communication MCA from government recognized হ'ব লাগিব আৰু 1 year computer database management experience লাগিব লাগিব it was a salary 30000 accounts manager at state headquarter graduate in commerce stream আৰু language জানিব লাগিব কম্পিউটাৰৰ salary হ'ব 25000 data entry operator HSLC বা higher secondary level হ'ব লাগিব আৰু minimum 40 words per minute টাইপ কৰিব পাৰিব লাগিব আৰু হেতু হৈছে state level 15000 sub divisional level 12000 টকা salary হ'ব আৰু selection procedure for the post of state program manager state MIS manager accounts manager program managers and data entry operators আৰু call for interview test or বাবে conduct কৰা হ'ব আৰু appear for written test in venue mentioned in his or her call letter আৰু written test হ'ব 200 মাৰ্কৰ আৰু OMR based হ'ব আৰু লগতে মই ইয়াতে জনাই দিব বিচাৰিছো কেনে ধৰণৰ আহিব এটো হৈছে জেনাৰেল নলেজ কাৰেন্ট এফেয়াৰ্স লজিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড 100 মাৰ্কৰ 90 মিনিট General English, History, Culture of Assam and Computer Theory 50 marks or 30 minutes. Domain expert knowledge about tea community of Assam. Hetu hoise 50 marks or. এই টোটাল পৰীক্ষা হ'ব 200 মাৰ্কৰ আৰু সময় আপোনালোকক দিয়া হ'ব 150 মিনিট আৰু এখিনতে মই জনাই দিব বিচাৰিছো এই গুটে সমূহ যি ইয়াতে সাবজেক্টস আৰু তথ্য ইয়াতে দিছে এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি মই বিভিন্ন ধৰণৰ প্লেলিষ্ট মোৰ চেনেলটো দিয়া আছে আপোনালোকে সেই সমূহ প্লেলিষ্ট ভালদৰে চাব পাৰিব আৰু চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিলে আগন্তুক সময়ত যি সমূহ ভিডিও কোৰ্सेছ মই দি থাকিম সেই সমূহ আপোনালোকে লাভ কৰিব পাৰিব আৰু হেহে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব লগতে এখানে ফেজ 2 জনাইছে যে ফেজ 2 যেতিয়া কল কৰা হ'ব আৰু ইচ ভ্যাকেন্সি এগেইনষ্টত 5 জনকৈ ক্যান্ডিডেট মতা হ'ব আৰু তাৰ পিছত তেওঁলোকক মাৰাৰ পিছত গুৱাহাটীত সেন্ট্ৰেলি এটা আপোনালোকক কম্পিউটাৰ প্ৰ্যাকটিক্যাল টেষ্ট 50 মাৰ্কছৰ লোৱা হ'ব আৰু তাতে আপোনালোকে নিজৰ যি ডকুমেন্টছ সমূহ আছে টেষ্টিফাই কৰিবৰ বাবে নিব লাগিব আৰু ফেজ 3 বাবে আজি ডাটা এন্ট্ৰি অপাৰেটৰছ উইল বি ফাইনালাইজড অন মেৰিট বেচিছ আৰু অন্যান্য যি পোষ্ট আছে সেই পোষ্ট সমূহৰ বাবে ভাইভা ভয়েস কন্ডাক্ট কৰা হ'ব আৰু ভাইভা ভয়েস ডাটা এন্ট্ৰি অপাৰেটৰ বাহিৰে যি বাকিখিনি পোষ্ট আছে তাৰ বাবে যি ভাইভা ভয়েস কন্ডাক্ট কৰা হ'ব এই কন্ডাক্টৰ বাবে এটা পোষ্ট এগেইনষ্টত দুজনকৈ ক্যান্ডিডেট মাতা হ'ব আৰু এপ্লাই কৰিবৰ বাবে কেনেকৈ আপোনালোকে এপ্লাই কৰিব লাগিব হেতু হৈছে https://ttwd.assam.gov.in ইয়াত আপোনালোকে গৈ এপ্লাই কৰিব পাৰিব আৰু নহলে ডাইৰেক্ট লিংক যিটো https://ttwp/appli/catation.in অৰ্থাৎ ttwp
jobapplication.in এইটোত আপোনালোকে গৈও এপ্লাই কৰিব পাৰিব আৰু ইতিমধ্যে তেওঁলোকে জনাইছে এপ্লাই শেষ তাৰিখটো হৈছে 25/1/2021 আৰু ৰাতি 12 বজালৈকে তথ্য তেওঁলোকে দিয়া হৈছে আৰু আৰম্ভ হ'ব 8/1/2021 10 বজাৰ পৰা অৰ্থাৎ আজিৰ পৰা আপোনালোকে 10 বজাৰ পৰা ইয়াতে এপ্লাই আপোনালোকে নিশ্চয় কৰিব পাৰিব আৰু এই তথ্যখিনি জনালো এতিয়া মই আপোনালোকক আৰু যদি আপোনালোকে তথ্যখিনি ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব সকলোৰ লগতে শ্বেয়াৰ কৰিব যদি কিবা আপোনালোকে জানিবলগীয়া আছে তেনেহলে কমেন্ট আকাৰে সুধিব আৰু লগতে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব আৰু ইনষ্টেন্ট নটিফিকেশন পাবৰ বাবে বেল আইকনটো অল নটিফিকেশনছত ক্লিক কৰি দিব ধন্যবাদ